নমস্কাৰ, আজি আমি অসম বুৰঞ্জীৰ তৃতীয় খণ্ডত মুঠ ৫১টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথম দুটা খণ্ডৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। গতিকে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমত অসুৰ বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ঘটকাসুৰ। কুৱেশ্যন নম্বৰ 2, ঘটকাসুৰক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল? উত্তৰ নৰকাসুৰ। কুৱেশ্যন নম্বৰ 3, নৰকাসুৰৰ পিছত কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল? উত্তৰ ভগদত্ত। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? উত্তৰ পুষ্যবৰ্মন। কুৱেশ্যন নম্বৰ 5, প্ৰাচীন কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ 4টা ভাগত, ক্ৰমে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কুৱেশ্যন নম্বৰ 6, কামৰূপৰ আদি ৰজা কোন? উত্তৰ দানৱ বংশৰ ৰজা মহিৰংগ দানৱ। কুৱেশ্যন নম্বৰ 7, প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিল? উত্তৰ ভীষ্মক। কুৱেশ্যন নম্বৰ 8, ভূঞাসকল কোন আছিল? উত্তৰ 13 শতিকাৰ মাজভাগত কামৰূপত ভূঞা উপাধিধাৰী এক জমিদাৰ গোষ্ঠী আছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। কুৱেশ্যন নম্বৰ 9, নামলাঙৰ শিলৰ শাকৰ দৈৰ্ঘ্য কিমান? উত্তৰ 60 মিটাৰ। কুৱেশ্যন নম্বৰ 10, নামলাঙৰ শিলৰ শাকো ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰত। কুৱেশ্যন নম্বৰ 11, কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 12, কছাৰীৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ শত্ৰুদমন। কুৱেশ্যন নম্বৰ 13, চুতীয়াসকলৰ আটাইতকৈ পৰাক্ৰমী ৰজা কোন আছিল? উত্তৰ গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পাল। কুৱেশ্যন নম্বৰ 14, আহোমসকল কোন জাতিৰ লোক আছিল? উত্তৰ টাই জাতিৰ। কুৱেশ্যন নম্বৰ 15, বৰৰজা কোন আছিল? উত্তৰ ৰাণী ফুলেশ্বৰী কুঁৱৰী। কুৱেশ্যন নম্বৰ 16, চীনা পৰিব্ৰাজক হিউৱেন চাং কোন ৰজাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? উত্তৰ 643 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। কুৱেশ্যন নম্বৰ 17, আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো কাৰ দিনত আৰম্ভ হয়? উত্তৰ চুহুংমুঙৰ দিনত। কুৱেশ্যন নম্বৰ 18, অসমত কেতিয়া আৰু কোনে চাহ গছ আৱিষ্কাৰ কৰে? উত্তৰ 1823 চনত ৰবাৰ্ট ব্ৰুছে। কুৱেশ্যন নম্বৰ 19, শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ 1671 চনত। কুৱেশ্যন নম্বৰ 20, কোন ৰজাৰ দিনত অসমত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। কুৱেশ্যন নম্বৰ 21, লতা কটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 22, মোৱামৰীয়াসকল কোন আছিল? উত্তৰ মোৱামৰীয়াসকল আছিল মৰাণ জনগোষ্ঠীৰ লোক। কুৱেশ্যন নম্বৰ 23, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ 1769 চনত। কুৱেশ্যন নম্বৰ 24, জয়মতী কুঁৱৰী কোন আছিল? উত্তৰ গদাধৰ সিংহৰ পত্নী আছিল। কুৱেশ্যন নম্বৰ 25, জয়মতী কুঁৱৰীক কোন ৰজাই শাস্তি দি মৃত্যু ঘটাইছিল? উত্তৰ 1680 খ্ৰীষ্টাব্দত লৰা ৰজাই চাওডাঙৰ হতুৱাই শাস্তি দি মৃত্যু ঘটাইছিল। কুৱেশ্যন নম্বৰ 26, চমদেউ কোন আছিল? উত্তৰ চমদেউ আছিল আহোমসকলৰ উপাস্য দেৱতা। কুৱেশ্যন নম্বৰ 27, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? উত্তৰ ফ্ৰান্সেং মুং বৰপাত্ৰ গোহাঁই। কুৱেশ্যন নম্বৰ 28, আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ মহাৰাজ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 29, আহোমসকলৰ সৰ্বপ্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউ। আহোম ৰজা চুকাফাই 1228 খ্ৰীষ্টাব্দত চৰাইদেউ পাহাৰত বগা ঘোঁৰা বলি দি ৰাজধানী পাতিছিল।
Question number 30. আহোমসকলে কিমান দিন অসমত ৰাজত্ব কৰিছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ সৰ্বমুঠ 598 বছৰত 40 জন ৰজাই ৰাজত্ব কৰিছিল। Question number 31. ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? উত্তৰ হিউৱেন চাং। Question number 32. হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ চি ইউ কি। Question number 33. শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? উত্তৰ শালস্তম্ভ। Question number 34. আহোমৰ সৰ্বপ্ৰথম ৰজা কোন আছিল? উত্তৰ চুকাফা। Question number 35. হস্তি বিদ্যাৰ নবা পুথিখন কোনে আৰু কেতিয়া লিখিছিল? উত্তৰ সুকুমাৰ বৰকাইতে 1734 খ্ৰীষ্টাব্দত। Question number 36. কোন আহোম ৰমণীয়ে মোগলৰ লগত যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছিল? উত্তৰ মূলা গাভৰুৱে। Question number 37. হস্তি বিদ্যাৰ নবা পুথিখনৰ চিত্ৰশিল্পী কোন আছিল? উত্তৰ সুকুমাৰ বৰকাইত। Question number 38. কোনজন আহোম ৰজাৰ ৰাজত্বকালৰ পৰা অসমীয়া ভাষা ৰাজ্যভাষা ৰূপে পৰিগণিত হৈছিল? উত্তৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা। Question number 39. বামুণী কৌৰৰ প্ৰকৃত নাম কি আছিল? উত্তৰ চুডাংফা। Question number 40. কোনজন আহোম ৰজাই আটাইতকৈ বেছি দিন ৰাজ্য শাসন কৰিছিল? উত্তৰ স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাই 1552 খ্ৰীষ্টাব্দৰ পৰা 1603 খ্ৰীষ্টাব্দলৈ মুঠ 51 বছৰ ৰাজ্য শাসন কৰিছিল। Question number 41. কোনজন আহোম ৰজাই আটাইতকৈ কম দিন ৰাজ্য শাসন কৰিছিল? উত্তৰ 1675 খ্ৰীষ্টাব্দত গবৌ ৰজাই মাত্ৰ 20 দিনৰ কাৰণে ৰাজ্য শাসন কৰিছিল। Question number 42. অসমত সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে বুৰঞ্জী লিখে? উত্তৰ আহোমসকলে। Question number 43. মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়ৰী কুৰংগ নয়নীক কোনজন আহোম ৰজাৰ হাতত অৰ্পণ কৰিছিল? উত্তৰ ৰজা ৰাজেশ্বৰ সিংহৰ হাতত। Question number 44. কোচ ৰজা বহুদেৱৰ জীয়ৰী মংগলদৈ কোনজন আহোম ৰজাৰ হাতলৈ অৰ্পণ কৰিছিল? উত্তৰ প্ৰতাপ সিংহৰ হাতত। Question number 45. আহোমসকলে শিঙৰি ঘৰ কিহেৰে সাজিছিল? উত্তৰ কাঠেৰে। Question number 46. আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? উত্তৰ আঠকোণীয়া। Question number 47. ডিমাপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল? উত্তৰ কছাৰী ৰাজ্যৰ। Question number 48. ইংৰাজৰ বিৰোধিতা কৰা খাচীয়া নেতাজন কোন আছিল? উত্তৰ তীৰত সিং। Question number 49. কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোমৰ অধীনলৈ যায়? উত্তৰ চুকাফাৰ দিনত। Question number 50. কোনজন আহোম ৰজাৰ দিনত কছাৰী ৰাজ্য আহোমৰ অধীনলৈ যায়? উত্তৰ চুহুংমুঙৰ দিনত। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।